Bakalan. Mama na dong. তো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল। এতিয়া বাজিছে 12টা আৰু আজি সূৰ্যগ্ৰহণ লাগিব এটা কিমানত 45 সৰুহে কৈছে, বিশ্বাস কৰিব নোৱাৰি। তো আমাৰ এইটো টিভি দেখিছেনে, এবছৰৰ পৰা এনেকৈ পৰি আছে, ইউজ হোৱা নাই। তো এতিয়া চাই লওঁ এইটো এবাৰ চলাই পিনে চলেনে নাই, ভালে আছেনে নাই। এই চাৰ্জাৰটো খুলি লওঁ ফাৰ্ষ্ট, এইটো প্লাগ লগাই দিওঁ সোমা, আৰু এইটো প্লাগ লগাই দিওঁ ইয়াত, এইটো ইয়াত লগাই দিওঁ, সুইচটো দি দিওঁ। এইটো ঠিকে আছে। Hei Moje! Hagen ene! Hei Salmar! Hasar moi na ka tumi marwa niki? নহয় মুজি বারে বারে দিন একবারও তেল খাবার লাগে 14 বার 10 বার দেব Ya, nanti ba. Ako nakal ano ko nito. Yan Maria. কমু আমার কি তো সৰুৰ সদায় সদায় নতুন নতুন নতংকি চলিয়ে থাকে। তো এতিয়া টাইম হৈছে 1:10। কালি আপোনালোকক কৈছিলোঁ মই পথাৰত জাল পাতিব যাম, কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে যোৱা নহ'ল। আজি পাৰোঁ যদি যাম। আৰু মায়ে এতিয়া ইয়াতে ভাত লৈ আহিছে, সেয়া ভাত আনিছে মায়ে, ভেন্দি ভাজি, নেমু টেঙা, দালি আৰু দৈ। সূৰ্যগ্ৰহণ নলগাতে ভাত খাই ৰেডি হ'ব লাগিব, সেইকাৰণে সোনকাল ভাত খাই লওঁ আজি। ভাত খালি? কি কৰবি? কি? তুলসী পাত কি কৰা? গাখীৰত দিম। কিয়? সূৰ্যগ্ৰহণ লাগিব না। বল। তো 4-5 দিন ধৰি ইমান বৰষুণ দি আছিল একেৰাহে, আৰু এতিয়া যোৱাকালিৰ পৰা ৰ'দ চাওক, ইমান ৰ'দ দিছে। আজি ৰ'দ চাওক বাহিৰত। মই কাপোৰখিনি লৈ আহোঁ বাহিৰৰ পৰা। মায়ে কাপোৰ জাপি দিও আলগে। তো কালিতো জাল পাতিবলৈ যোৱা নহ'ল পথাৰত। এতিয়া আমি ৰাহুল আৰু সৰু আমি গোটেইকেইটা যাম জাল পাতিবলৈ। এতিয়া হা তোৰ জাল পাতাই আছে মানে? নালকে যোৱাই ভয় ছয় মোৰ। চেণ্ডেল থ এ নমৰাজ মৰবি বুলি ভাবিছে। Bakalan. Mama na dong. Yo alap sida na da su la. Hogi paglay to. Eh ni bale sida na de. Tôi mang khổ có rác. Ê hòn đi vô mati mati. Wei không biết tên gì. Ôi là hôn rô. আমি যাইয়ে পোৱা নাই, সিহঁতে মাছ চাব ধৰিলে। কি পানী নাই এ?
দেখো আকৌ এটাও আকৌ নাহে দেখো কি মুৰা পাইছা খান সেইখিনিতে মজা পাতবা মাছ লাগছে না নাই মই কালি অকণমান লাগছিল বুৱাই যো এনে আহিলোঁ যো মাছ নাপালি এটাও কষ্ট গিলা নাই গেল আহাৰে মজাই বেলেগ এই জালত মাছ তই এটা নাচ পারবি খায় তই নাচ ভর্তি পথাৰৰ পৰা আমি মাছ চাই আহিলোঁ কিন্তু এটাও মাছ নাই ইয়াত পপত হৈ গ'ল আজি তোৰ পপত হৈ গ'ল আজি কষ্টখিনি এনেই গ'ল আমাৰ এতিয়া মই গা চা ধুই লওঁ ভালকৈ সিহঁতে মোক ইমান ভয় খুৱাইছে গা পা ধুই মেলি ৰেডি এতিয়া আমি মেংগ' চেক খাই আছোঁ আৰু এতিয়া ৰাতি আমাৰ কি আছে পাৰ্টি হেল্ল' অঁ হ'ল বনা তোৰ দে যাই আছোঁ ইয়াতে আমাৰ মাংস ৰেডি আৰু ৰাহুলে মোক মাতিছে তাৰ হাতেৰে বনোৱা মাংস খাবলৈ এতিয়া সিহঁতৰ তাত যাওঁ আৰু সি বনোৱা মাংস টেষ্ট কৰি আহোঁ এবাৰ অ' ৰাহুল এয়া ৰাহুলে বনোৱা মাংস মই এবাৰ টেষ্ট কৰি চাওঁ দিবি দে টেষ্ট হৈছে সঁচাকৈ আমাৰ লাঞ্চ ৰেডি মায়ে বনোৱা মাংস আৰু ভাত বেলেগ একো নাই লেগ পিচ মই লেগ পিচটোৱে খাম বেলেগ না বাকী একো নহ'ব তো এতিয়া বাজিছে 11:01 আৰু আমি লাঞ্চ চাঞ্চ কৰি মেলি ৰেডি হৈ গ'লোঁ মই ভিডিঅ' এডিট কৰি আছিলোঁ ইয়াতে বহি মায়ে তাত শুই গৈছে মোৰ ভিডিঅ' এডিট কৰা জাষ্ট হ'ল অলপমান বাকী আছে মিউজিক চিউজিকখিনি লগাব বাকী আছে বাকীখিনি হৈয়ে গ'ল আৰু এতিয়া ময়ো শুব যাওঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ভাল লগা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই